আজি এটা বিশেষ ভিডিঅ' লৈ আৰম্ভ কৰিব ওলাইছোঁ আৰু সেইফালে সূৰ্যটো আৰু চাৰিওফালে পথাৰ। কিন্তু আজি যিটো দেখাম সচৰাচৰ দেখা পায়ে থাকে, কিন্তু তথাপিতো আজি আৰু এটা বিশেষ ভিডিঅ'ৰ কাৰণে মই বৰপেটাত আহিছোঁ। মই দেখাম এই পুখুৰী, ইয়াতে কি মাছ পায় তাকে আজি মাছ মাৰিব। সেইবাবে ইয়াতে ৰাতিৰ পৰা ঘৰ সাজি, মানে প্লাষ্টিকেৰে ঘৰ সাজি ইয়াতে থাকিছে আৰু এতিয়া মাছ মাৰিব ওলাইছে। আৰু আমিও আহিছোঁ, চাওঁ কিমান মাছ পায়, কেনেকুৱা মাছ পায়। মানে মাছ ইয়াত নিদিয়ে, মাছ মানে চাৰিওফালৰ পৰা পানী হ'লে আহি ইয়াত বজাই হয় আৰু বছৰৰ শেষত, মানে অসমীয়া বছৰৰ শেষত ইয়াতে মাছ মাৰে। পানীখিনি সিঁচাৰ পিছত মাছ তাত ডাঙৰ ডাঙৰ মাছ থকা বুলি কৈছে। আহা, ইফালে সৰু সৰু মাছকেইটা ধৰি আছে, দৰকিনা, পুঠি, খলিহা এইকেইটা ধৰি আছে, টেংৰা। চাং ৰ কি ডাঙৰ মাছ বোলে আহে ইয়াতে। মাছ নেদা পুখুৰীত মাছ বোলে ডাঙৰ ডাঙৰ আছে, বল্লি মাছ থকা বুলি কৈছে। চাং ৰ একবাৰ পৰিৱেশ অলপ দেখা, জাষ্ট ৱেইট, অলপ অপেক্ষা কৰা, আহিব ডাঙৰ মাছ আহিব, সেইখিনি ক'লো হ'ব। ধুনীয়া লাগিছে। ইয়াতে প্লাষ্টিকেৰে ঘৰ বনাই ৰাতি আছিল আৰু এই পাৰত মানুহ, পুখুৰীৰ পাৰত চাৰিওফালে খেতি পথাৰ, তাৰে মাজতে পুখুৰী। পুখুৰীটো কেইবিঘাৰ পুখুৰী? 1.5 বিঘা। 1.5 বিঘাৰ পুখুৰী, 1.5 বিঘা। স্কুটি লৈ বিজনীৰ পৰা আহি পাইছে, দুইজন আহি আছে, পুৰা স্কুটি চলাই আহিছে। মাছ ল'ব আহিছে বিজনীৰ পৰা, আৰু একজন আহিছে নেকি? হা, কি বোকা লৈ যাব? মাছ নিবৰ কাৰণে এই পুখুৰীত বিজনীৰ পৰা আহি হৈছে, আৰু এজন আহিছে। এই দুজনে মাছ নিবৰ কাৰণে আহি হৈছে। পুখুৰীত পানী নাই, মাছ নাই, কিয় আহিছে? জেকেট থেকেট পিন্ধি আহিছে দেখোন। হা, ফাগুন মাহৰ ইমান গৰম, তাতে তাহোন জেকেট পিন্ধি আহিছে। এই পানী সিঁচিব আৰু মেইন পানীখিনি সিঁচিলে আৰু ইয়াত মাছ কিমানখিনি আছে ওলাই যাব। ইয়াতে মাছ জঁপিয়াই আছে। এই কি বল্লি মাছ, পুৰা ডাঙৰ। মোটামুটি কিমান হ'ব? 5 কিলো মান, 5 কিলো 5-6 কিলো মান হ'ব ডাঙৰ বৈদ্য। এই ধৰিল মাছ, মজা এই মজা। মই পানীত নামি গৈছো, মজা মাছ, ডাঙৰ মাছ। মাছ ধৰিছে দুইজন পুৰা ধৰিছে। চাং অলপ পানীত দিয়া, পানীত নামা। আৰু আছে কেইটামান পৰাণ মাছ। পানী কমি আছে, মাছ ওলাই আছে। পানী কমি আছে, মাছ ওলাই আছে। মাছ ধৰিব বুলি ভাবিছে দুইজনে। নতুন প্লেয়াৰ এইকেইটা, মাছ ধৰাৰ অভ্যাস নাই, ভয়তে মৰে। পৰাণ এই কাটা সাবসুন না কাটা দেয় এটা ও কাটা দেয়, কইটা কাটা দেয় এটা। এইটো ধৰি লৈ যা। মাছ শিবু ধরবো বলে, শিবু এত ধরছে, ধরবো পারা নাই, তুই এনে আইছে। ধর থাক। ইয়াতে কি বল্লি মাছ আছে, এটা 7 কেজি 8 কেজি ওজনৰ বল্লি মাছ হৈছে। এনে আহি এই ধৰি আছে। এটা ধৰিছে, ধৰবা লাগছে, পানী কমিছে না।
ডাঙৰ দুটা আছে এইটো ডাঙৰ দেখা নাপা নেকি ইটো মানুহ চোৱা মানুহ বজাই হৈ গৈছে আৰু সৰু সৰু মাছগিলা তুলি আছে এইয়া মানুহ বজাই পুৰা বল্লি এইটো এটা বল্লি 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 মাছ এইটো ধৰছে দুটা দুই হাতত ধৰি ধৰছে দুটা ধৰিল বহুত সুন্দৰ চেষ্টা কৰিছে ধৰাৰ কাইদা আছে এই দুটা দুটা লৈ গেল আৰু দুটা মাছ ধৰবা নাজানে এইটো মোৰ ভৰি ঘূৰি দিছে এইকেইটা গোটেইকেইটা আছে মাছ মাৰি আছো আজি পুৰা মাছ ইয়াৰ ধৰবা পৰা নাই ইমান মাখা মাছ পুৰা ওলাই আহিছে চব মাছ আৰু দেখাম মাছ বল্লি মাছে বেছি ভাবছিলো 10-12টা আছে কিন্তু ইয়াতে 40টামান বল্লি হ'ব আৰু ৰৌ মাছ এইটো ধৰছে ওলাল এই মা সেইকেইটা মাছ ধৰবাই পৰা নাই এই আৰি মাছ এইটো আৰি ধৰছো বাটা মাছ হাঁহি লুটবি সৰু মাছে ধৰছো মোবাইল হাতত লৈ সৰু ঠাই চেষ্টা লাগব একেবাৰে এইটো এটা ধৰিছো বহুত কষ্ট কৰি ধৰিছো মই কাৰণ মোবাইলটো হাতত আছে না পুৰা চব বল্লি মাছ এই তিনিটা একেলগে বল্লি মাছ ধৰছে সৰু সৰু গল লৈ কিন্তু মাছটো ধৰবা পাৰো না নাই নললো এইটো এটা ধৰছো এটা এখন হাতেদি ধৰি আছো না সি এটা ধৰছে আৰু আছে কেইটামান এইটো বাটা মাছ বল্লি ধৰছে নেকি এতিয়ালৈকে বাকী আছে এইটো এটা বল্লি মাছ এইকেইটা মাছ আৰু আছে মাত্ৰ কিবা 120 মান ধৰা হৈছে এই মাছ পুৰা দুটা তিনিটা ভালেকেইটা হ'ল এই এটা ধৰি আনিছে পুৰা এই এটা আছে এটা এই ওলাই গেল পুৰা মাছ ধৰা লাগি গৈছে মাছ পুৰা মাছ ধৰিছে ধৰিব পৰা নাই শ'ল মাছটো এইটো শ'ল মাছ কি মাছ পাইছ হয় এইটো কি হল মাছ চাং আৰু এটা পাইছে কয়টা পালি দুইটা তিনিটা শ'ল মাছ পাইছে ভাই পৰাণ ভাই শ'ল পাইছে আৰু এটা শ'ল মাছ সৰু মাছ কেইটামান টুকুৰাইছে শ'ল পাইছে আৰু এটা সি পানী সিঁচি মাছ মাৰি পোৱা নাই আজি পালোঁ বহুত ভাল লাগিছে এনেকৈ ডাঙৰ মাছকেইটা ধৰি ভাল লাগিছে কিন্তু মোৰ কেমেৰা কৰি থকাৰ কাৰণে এখেনাতেদি যি পাইছোঁ তাকে ধৰিছোঁ আৰু মাছকেইটা ধৰিছে চব নতুন প্লেয়াৰ মানে মাছ ধৰাত নতুন প্লেয়াৰ পাকৈত নহয় আৰু নতুন সেইকাৰণে আমি এনেকৈ যি পাৰোঁ তাকে ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু ধৰিছোঁ ধৰ মোৰ পাছে দিছে ক'ত ধৰিব পৰা নাই বহুত ডাঙৰ পাইছা মাছৰ পুখুৰীৰ মালিক আৰু আমি বিজনীৰ পৰা আহিছিলোঁ মাছ মাৰিব মাছ মাৰি এতিয়া পুখুৰীৰ পৰা উঠিলোঁ কিবা মোৰ কিছু ক'বলগীয়া আছে মই এই পুখুৰীৰ মালিক হয় বাকী 3জন মই কামলা ৰাখিছোঁ 200 টাকা করে হাজিরা দিছি থ্যাংক ইউ এটা রেকর্ডিং রেখে কেস করব হাজিরা রাখা এনে কইছে আৰু আমাক মাতি আনিছে আমিতো মাছ ধৰা অভ্যাস নাই তথাপিতো মাছ ধৰাৰ চেষ্টা কৰিছোঁ যি মানে পানী সিঁচাৰ লগে লগে মাছ ওলাইছে তাকে ধৰিছোঁ তথাপিতো ধৰিব নোৱাৰোঁ তাও কষ্ট কৰি কেইটামান ধৰিছোঁ আৰু এতিয়া পুখুৰীৰ পৰা উঠিলোঁ এটা মাছ ধৰাৰ আমেজে বেলেগ আৰু যিহেতু বিজনীৰ পৰা বৰপেটালৈ আহিছোঁ মাছ ধৰিব এইটো মানে
ক'ব লগা আৰু ঠাইখিনি গোটেই ভাল পথাৰ আৰু ভালো লাগে ঠাইখিনি ভাল লাগিছে কিন্তু চাৰিও চাইডে পথাৰ তাৰ মাজতে পুখুৰী সৰু সৰু ল'ৰাবোৰে আৰু ওচৰৰ গাঁৱৰ মানুহখিনি আহি এতিয়া মাছ নিজে নিজে মাৰি আছে আৰু লৈও যাব সৰু মাছখিনি মোক গিফ্ট দিলে এই লাষ্টত মাছ মাৰাৰ পিছত দুটা মাছ দিছে লৈ যাম তিনিটা মাছ ল'ব সৰু মাছ ল'ব মোক দুটা গিফ্ট দিছে মাছ চাছ লোৱা হ'ল সকলোকে ভগাই দিল নেবেছিল কিন্তু তেওঁ যিখিনি মাছ পাইছিল সকলোকে ভগাই দিছে গাঁৱৰ মানুহো লৈছে আমাকো ভগাই দিছে কিন্তু নেবেছিল বেচিলে 20-30 হাজাৰ টকা পাল হয় কিন্তু এইখিনি মানুহ বিলাই দিছে সেয়েহে এইখিনি লৈ ভিডিঅ'টো আমি শেষ কৰিলোঁ বাই বাই ময়ো বিজনী যাওঁ ঘৰত বাই বাই নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক